11টা আজি আমি গৈ আছোঁ না মানে এনা ওলাই আছোঁ আজি কলেজো নাই গাইছ সেইকাৰণে ৰাতিপুৱা ওলাই আছোঁ কি হয় দেখা যাব বোলক গাইছ তো গাইছ ই হৈ গ'ল ফাইনেলি কিবা কওঁ কি ক'ম আৰু এতিয়া আমি গাড়ী চাইছোঁ এই বেতনদাহঁতে ভিডিঅ' কৰা জেগা এটাত এবাকে ফুৰিব আহিলোঁ মানে বেতনদাহঁত অলপ ধৰি আছিলোঁ গাড়ী লাগ নাপলোঁ এই বলদিও খান লৈছে কালি গাড়ীখন দেখি যাওঁ কিন্তু নাই দেখা নাপলোঁ গাড়ীছ বেছি ক'ৰবাত চ' গাইছ সেইটো মাথোৱাৰী গাইছ এবাকে দি উঠাটো সম্ভৱেই নবয় আগে দি উঠিমে গাইছ এতিয়া আমি এটা জয়পাল মন্দিৰত আছোঁ মানে ইয়াতে মন্দিৰটো কিমান তলত চাটি দিব লাগে বহুত মানে তলত যেন গোৱা আন টাইপৰ গা ধুইছোঁ মই এই ধুই নাই গাইছ সেইকাৰণে সোমাব নোৱাৰিম তো গাইছ বাহিৰৰ পৰা দেখি দিছোঁ গা চা ধুইবি গলা ভিডিঅ' বনাবা আহিলি এই গাইছ ইমান ঠাণ্ডাত কুঁৱলী চাবিচোন গাইছ এই ৰাতিপুৱা গাইছ ৰাতিপুৱা বেছি কৈছে নেকি তই বেছি কৈছে হয়তো গাইছ মানে ৰাতিপুৱা এতিয়া 12টা বাজিল গাইছ ৰাতিপুৱা যি কুঁৱলী গাইছ ৰাতিপুৱা ক'ৰবাত 11টামানক লাগি যি কুঁৱলী দেখা নাপায় খানিহঁতত চোন এই পোষ্টৰ মানুহ দেখা নাপায় গাইছ অঁ এই গাইছ লুকাই গৈছিল তো গাইছ মোৰ পিছফালে এইটো যে দেখিছে মন্দিৰটো মানে আমাৰ আইতাহঁতে কৈছিল এই মন্দিৰটো ভূমিকম্পৰ তলত পোতা যোৱা বুলি কিন্তু এতিয়াও যদি আপোনালোকে সেই যে ৰুমটো দেখিছে তাৰ পৰা যদি এইফালে আহে এতিয়াও আপোনালোকে এই মন্দিৰটোৰ ভিতৰত যাব পাৰিব মাটিৰ তলত এতিয়াও আছে তলত পানী আছে আৰু এতিয়া ভিতৰত যাব নোৱাৰোঁ তই যাব পাৰিবি নেকি যাব পৰা শ্বট এটা লৈ আহি দেখাই দি মানে গাইছ মই গা ধোৱা নাই মানে আপোনালোকে জানে মোৰ এটা আউচ চলি আছে দুৱাৰখন খোলা আছে নে চাওকচোন গাইছ মানে এইটো দেখিছে এইটো হৈছে মেইন মন্দিৰটো ভিতৰত আছে বহুত তলক লাগি গাইছ মানে পূজাৰী আহিলে যাবা পাৰি আৰু নাই এইটো আমি মন্দিৰত মানে সেৱা কৰিব আহিব পাৰোঁ এইটো গাইছ মানে চাওঁ ৰ'ব এনে দেখাই নৰ'ব আপোনালোকক মূৰ্তি দিওঁ এটা শ্বট এটা লৈ দিছোঁ মই লগত যাম মই ভিতৰতে নাযাওঁ লগত যাব পাৰিম মই সেইখন মাতে আছে গেট মই খুলিম তো গাইছ ভিতৰত মই আহিলোঁ নাই গাইছ হেৰি সেইটো তো গাইছ ভিতৰখন আপোনালোক দেখাওঁ ৰ'ব বন্ধ আছোঁ তো গাইছ আমি ভিতৰত সোমাই যাওঁ দেখা নাপাব গাইছ আন্ধাৰ মুচি থৈ গৈছি তো গাইছ এই তলতে আছে মানে মেইন মন্দিৰটো এয়া চাওক ৰ'ব এয়া চিৰিৰে নামি যাব লাগে এনেকৈ দেখিছেনে এটা পানী আছে এইটো হৈছে শিৱ মন্দিৰ এই শিৱৰে এটা সেই আৰু মানে জয়পাল মন্দিৰ তো গাইছ আমি এতিয়া গৈ থাকোঁ আমি দুৱাৰখন মাৰি দিলোঁ ইয়াত মানে কোনো মানুহ নাই এতিয়া বৰ্তমান মই সেৱা এটা কৰি ল'লোঁ আৰু ইয়াত মানে পইচাও দিব পাৰিব আহিলে প্ৰণামী পত্ৰ এইটো চবতে থাকে গাইছ এইটো নট খেলিও অলপ বেছি দেখিছোঁ দেই মানে গম পাইছা নাচ নিব পাৰে ইয়াতে ভোগ চোগ হ'লে ইয়াতে খাই মানুহে এইখিনিতে ঘৰ আছে ধুনীয়াকৈ কিবা হেৰি হয় নি পুজা চুজা হয় নে ইয়াতে পূজাটো ইয়াতে লেখা আছে বহুত নাই দে এনে বকে গাইছ দেখাই আছোঁ ক'ত লেখা আছে তো গাইছ ইয়াতে মই আপোনালোক দেখাই আছোঁ ৰ'ব ফাগুনৰ 24 তাৰিখে উৎসৱটো পালন কৰা হয় ৰ'ব আপোনালোক দেখাই আছোঁ তো গাইছ আপোনালোক দেখিছে ফাগুনৰ 24 8 মাৰ্চ এইখন বাৰু 2024ৰে মোৰ ফালৰ পৰা আপোনালোকক নতুন বছৰৰ শুভেচ্ছা জনালোঁ তো হেপী নিউ ইয়াৰ তো সকলোৱে নতুন বছৰটো ভালে ভালে যাওক তাৰে শুভকামনা কৰিলোঁ বাকী তই কিবা কওঁ যদি কৈ দি অডিয়েঞ্চ কেন্দ্ৰিক আৰু মোৰ ফালৰ পৰাও সকলোকে মানে নতুন বছৰৰ শুভেচ্ছা থাকিল আৰু আগতীয়াকৈ ভোগালী বিহুৰ শুভেচ্ছা থাকিল আজি হ'ল 21 তাৰিখ ভোগালী বিহুলৈ কিমান দিন আছে 15 দিনমান আছে তো গাইছ ভাবছোঁ ক'ত কি কৰোঁ এতিয়া গা চা দিওঁ ভাত চাত খালোঁ তাৰপিছত আকৌ ফুৰি আহোঁ গাইছ তাৰপিছত ফুৰিব গৈছোঁ তাত ব্লগ এটা কৰি দিওঁ মানে ব্লগ এটা কৰি দিওঁ কৰি পেলাই ইতিয়ালৈ আহিলোঁ গাইছ অলপ মনটো বেয়া লাগিল এই মানুহ জীৱনটো হ'ব দিয়ক বুজাই আছোঁ চখানখনত যোনটো বেছি আৰু মাক খুলি ভাঙি নকওঁ মানুহ এটা উৰি গৈছে গাইছ আৰু কোনো মানে মানুহ এটা মাৰা গৈছে মানুহ জীৱনটো গাইছ ভাবিলে বহিয়াই লাগে চাইকেল ৰাইড লাগব নেকি লাগব গাইছ লাগে কমেণ্ট কৰক নেক্সট ভিডিঅ'ত আপোনালোকে বেছি কমেণ্ট কৰিব লাগে 10টা কমেণ্ট কৰক আপুনি চাইকেল ৰাইডৰ কাৰণে 15 তাৰিখে আমি যাই আছোঁ চাইকেল ৰাইড 15 তাৰিখে আপোনালোকে ভিডিঅ' অৰ্থাৎ 15 তাৰিখে আমি ভিডিঅ' কৰিম 16 তাৰিখে আপোনালোকে ভিডিঅ' চাব পাৰিব খালি 10টা কমেণ্ট লাগিব আমাক এতিয়া চাওক এতিয়া টাইম হৈছে 12:28 চৰি মোৰ ভুল হৈ গ'ল তো এতিয়া চলো মানে কেনে আছে এতিয়া চাইকেল ৰাইড বুলি ক'ব লাগিব মোটামুটি আমি ৰাতিপুৱাৰ পৰা মোটামুটি এতিয়া 7 কিলোমিটাৰ চাইকেল মাৰিলোঁ
চাইকেল ৰাইড বুলি আপোনালোক এতিয়া ক'ব নোৱাৰে কাৰণ আমি চাইকেল ৰাইড কৰোঁতে আমি পিছফালে বেগ এটা লৈ যাব লাগিব আমাৰ লগত ৰাতি থকা নাযাবা আমি মানে ৰাতিপুৱা ওলাম ৰাতিপুৱা ঘূৰিম যিমান আমাৰতো ভাই পইচাৰ ইমান কেপাচিটি নাই আমি ইউটিউবৰ পানী খাই পাইছোঁ পানী খাই যাওঁ দিব শুন অঁ 1 টকা এটা পাইছোঁ আজিক লাগি কোৱা নাইতো পোৱা নাই এই চাইকেলখনত টিফিন এটা নিম পানী বটল এটা প্লাছ যদি চেইন টেইন পৰে যোগাৰ লাগব অলপমান ৰেন চেন চাইডাৰ পাম এটা লৈ যাম মই চাইকেল কিয় বুজছি ৰ গাইজ 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 আস্তে হ'ল চাদা গাইছ পৰিলা মানে কিবা অ' নিজে ভালছো গাইছ ছোৱালী ছোৱালী কেইটা মানে জোকাই আছে গাছডালত দেৰিকে আছে চাওকচোন পাগলা আছে আপোনালোকে দেখা পাইছে ধান চান কাটা আছে নাৰা আপোনালোকে দেখছি ৰ শুনিছোঁ বোলে গাইছ কি হ'ব এতিয়া এই এটা ভেলাঘৰ এটা আছে ৰ'ব গাইছ আপোনালোক দেখুৱাই দিয়ক জুম কৰি এইটো ভেলাঘৰ আপোনালোকে দেখা পাইছে আইফোন নভাবৰে গাইছ এণ্ড্ৰইডৰ জুম বহুত আছে পাগলা আছে দেখি গাইছ অলপমান ঘৰত খাবা চাবা দিয়া নাই পাই গাইছ গোবৰ পৰা কৈছি কি কাবাৰ নম্বৰ বেছি আছে নম্বৰটো বেছি হ'ব না গাইছ খেতছি গাইছ মই যাচোন যা ইয়াদা গাইছ পঢ়িবে অ কি কি চাইকেলে কৰিব মোবাইলে কৰিব হে গাইছ আৰু ফোন আছিল ৰ'ব কিবা কথা পাতি আছে শুনিছোঁ নেকি কথা পাতি আছে কথা আনছি 2 কেজি লোকেল দুটো আনবা দিছিলোঁ ব্ৰইলাৰ নালগে দে ব্ৰইলাৰ এই ব্ৰইলাৰ গিলাখান বেজি মাৰি হ'ব দে এটা আনবি হে গাইছ মাছ চাক মাছ এইটো হৈছে বাঘমৰা পুখুৰী এটা মাছ গিলা যি হৈছে গাইছ গাড়ীখন মই নিওঁ নেকি তেল নহ'লে মোক ফোন মাৰিবি খেলেনি মোক পইচা নাই তেল ভৰবা অনলাইন আছে না তোৰ 100 টকা এটা দি আছোঁ দে 1 লিটাৰ ভৰাবি তাৰপিছত ডিপুত ভৰাবি বেট কাটাত ফুলকৈ থবি কিন্তু গধূলিলৈ যাব লাগিব মই দে হয় দে মাংস আনিবা দিছোঁ পঠা ব্ৰইলাৰ লোকেল পনীৰ অলপ আনিবি বুঢ়া মানুহকেইটা নাখায় নহয় মাংস চাংস দে শুনছি গাইছ অ' গাড়ী আছে নে ৰন্ধৰ মানে অন কৰা গম পোৱা নাই ৰ'ব কেমেৰাটো গাইছ অ' গাড়ী আছে নে শুনছি গাইছ তেল হৈ গ'লে তোক ফোন কৰে নেকি সেন্দে তেল হৈ গ'লে তোক ফোন কৰে নিছি অ' গাড়ী নাই নেকি তোৰ এন্দে সগ্নি খোৱাতে গাড়ীখন লৈ যায় তেল নভৰাই ঘৰ যাওঁ দে গাইছ ৰ'দ দিছি মস্ত গাইছ আজি ভিডিঅ'টো পৰা এইখিনিতে আছিল যদি ভিডিঅ'টো চাই অলপ ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এখানতে লগতে ছাবস্ক্ৰাইব কৰি থৈ দিব চেনেলটো নেক্সট ভগত আৰু লগ পাম তো চাইকেল ৰাইড এটা কৰিম তো আপোনালোকে 10টা কমেণ্ট কৰক তো চাইকেল ৰাইড আহি আছে 16 তাৰিখ 17 তাৰিখৰ ভিতৰত তো আজিলৈ বাই বাই টেক কেয়াৰ